মাছটো চাওক ভিতৰত ওলাই কি ধুনীয়া সুন্দৰ সিজিছে, ইমানেই টেষ্টি হৈছে। ঘৰত বনাই খাবলৈ কেতিয়াও নাপাহৰিব, একদিন খাই চাব। এইটো কিনিবলৈ নাপায়, ঘৰতে বনাই খাব, বহুত টেষ্টি হৈছে। নমস্কাৰ বন্ধুসকল, আজি এনেকুৱা এটা আচৰিত ৰেচিপি আপোনালোকক দেখাম, যিটো ৰেচিপি হয়তো আপোনালোকে আজিলৈকে দেখিয়ে পোৱা নাই। এইটো কি জানেনে? এইটো হ'ল বাঁহৰ গাজ। বাঁহৰ গাজৰ পৰা কেনেকৈ পকৰি বনায় তাকে আপোনালোকে চাই ল'ব, খুব সুন্দৰ লাগে খাই। বাঁহগাজৰ এই বাকলিবিলাক আঁতৰাই এইবিলাক চাফা কৰিছোঁ। কোমল অংশটো ল'ম, কোমল অংশটো। হৈ গ'ল, এতিয়াতো পৰিষ্কাৰকৈ ধুই লওঁ। পিহনাত পিহি লৈছোঁ অলপ মিহি কৰি। কটাৰীয়ে কাটিলেও হয়, কটাৰীয়ে কাটিলে বৰ মিহি নহয়, কাৰণ ইয়াত পিহনাটোত মাৰি লৈছোঁ। এইটো এতিয়া আপুনি এনেকৈও মাৰি ল'ব পাৰে, চব এনেকৈও কৰি ল'ব পাৰে মিহি মিহিকৈ। খালি এনেকৈ মাৰিলে কি হয়, অলপ কম মিহি হয়, কমকৈ মিহি হয়, সেইকাৰণে মই পিহনাত মাৰি লৈছোঁ। এইখিনি মোৰ গাজখিনি কাটি হৈ গ'ল। এই পিহি লোৱা বাঁহ গাজখিনি বইল কৰি ল'ব, আৰু বইল কৰি থাকোঁতে যিখিনি পানী ওলাব সেইখিনি ধুনীয়াকৈ হাতেৰে চেপি ল'ব, তেতিয়া পকৰীটো বৰ ধুনীয়া লাগিব খাই। ইয়াৰ লগতে দিছোঁ এটা পিঁয়াজ। পিঁয়াজটো এনেকৈ মাৰি আৰু সৰু সৰুকৈ মিহি মিহিকৈ ইয়াত মাৰি, আৰু জ্বলা খাম বুলি ক'লে জলকীয়া দিছোঁ। এই জলকীয়াটো মিহি মিহিকৈ কাটি ল'ব। জলকীয়া অকণমান জ্বলা হ'লে ভাল লাগে খাই। একেবাৰে ইজি এইবিলাক বনোৱা, এলাহ কৰিব নালাগে, খাই থাকিব আৰু বনাই। এয়া মই নিজেই বনালোঁ, চব কাটি হ'লে। ইয়াত দিলোঁ মই এতিয়া অকণমান জিৰা পাউডাৰ, জোখমতে নিমখ, জোখমতে দিব, ইমানটো হৈ যাব। আৰু লগতে দিছোঁ অলপ বেচন, যিহেতু নেকি পকৰি বনাম, অলপ বেচন দিছোঁ। এইখিনি হৈ গ'ল। এইখিনি এতিয়া মই ভালকৈ মাখি লওঁ। এইখিনি মোৰ মাখি হৈ গৈছে। এতিয়া মই ৰিফাইনত দিম। 2 মিনিটমান এনেকৈ গাপ দি থ'লে ভাল, 2-3 মিনিট গাপ দি থ'ব, ধুনীয়া হয়। এতিয়া মই কেৰাহীত ৰিফাইন দি দিছোঁ। বেছি তাপ গৰম ধোঁৱা ওলাবলৈ দিব নালাগে, কম গৰম হ'লে পকৰীখিনি ইয়াত দি দিব লাগে। এটা ধুনীয়া তেলটো আধা গৰম হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ পকৰীকেইটা দি দিম। এক চাইড হৈ গ'ল, এতিয়া এক চাইডে উলটিয়াই দিছোঁ। ডাঙৰকৈ বনাইছোঁ, খাই ভাল লাগিব। এইখিনি হৈ গ'ল, মই নমাই দিছোঁ। এই চাওক কি সুন্দৰ কালাৰ। এইটো আপুনি চাহৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, আৰু বেলেগ বস্তু এটা আছে সেইটোৰ লগতো খাব পাৰিব। জানিছে আৰু বেলেগ বস্তু বুলি ক'লত গৰম, বিৰাট গৰম, চুবই নোৱাৰি। এতিয়া মই খাম। মাছটো চাওক ভিতৰত ওলাই কি ধুনীয়া সুন্দৰ সিজিছে, ইমানেই টেষ্টি হৈছে। ঘৰত বনাই খাবলৈ কেতিয়াও নাপাহৰিব, একদিন খাই চাব। এইটো কিনিবলৈ নাপায়, ঘৰতে বনাই খাব। বাঁহগাজটো বহুত কষ্টলি নহয়, সেইকাৰণে নবনায়, ঘৰতে বনাই খাব, বহুত টেষ্টি হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিছে
লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ, আজিলৈ ইমানেই।